যি মানুহে নিজৰ নিন্দা সহ্য কৰিব পাৰিছে, জানিব সেই মানুহজন যেন সমগ্ৰ পৃথিৱী জয় কৰি পেলাইছে। নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আপোনালোকক বেদৰ 5টা অমৃতবাণী ক'বলৈ বিচাৰিছোঁ, যি অমৃতবাণীয়ে মানুহক মানসিক শান্তি দিয়াৰ লগতে জ্ঞান বৃদ্ধিত অৰিহণা যোগায়। প্ৰথম বাণী, মহাপ্ৰভুৰ দৃষ্টিত কোনেও ডাঙৰ নহয়, কোনেও সৰু নহয়, সকলোৱে সমান। মহাপ্ৰভুৰ আশীৰ্বাদ সকলোৰে বাবে। দ্বিতীয় বাণী, যিসকলে সৎ পথত পৰিশ্ৰম কৰে আৰু মানুহক সহযোগিতা কৰে, তেওঁলোকক প্ৰভু সাহায্য কৰে। তৃতীয় বাণী, সমাজক ভালপোৱা, ক্ষুধাৰ্থক অন্ন দিয়া, ৰোগীক সাহায্য কৰা, সত্য আৰু ন্যায় সংগ্ৰামত সাহসী ভূমিকা ৰখাৰ শক্তি অৰ্জন কৰা। চতুৰ্থ বাণী, বিশ্বাসী হৃদয়ত প্ৰভু বাস কৰে। আমাৰ শৰীৰত হওক প্ৰভুৰ মন্দিৰ, আমি যেন গোটেই জীৱন তাৰ দাস হিচাপে থাকিব পাৰোঁ। আমাৰ জীৱনৰ সকলো অৰ্জন তাৰ চৰণত যেন সমৰ্পণ কৰিব পাৰোঁ। পঞ্চম বাণী, সৎকৰ্মই মানুহক দৃঢ় সাহসী কৰে, দেহ মনক ৰোগ ও পাপমুক্ত ৰাখে, সকলো দিশত বিজয়ী কৰে। প্ৰিয় দৰ্শক, যদি বিশ্বাস নাথাকে তেন্তে প্ৰাৰ্থনা কেৱল যান্ত্ৰিক প্ৰক্ৰিয়া হৈয়ে থাকিব। তাত শব্দ থাকিব কিন্তু অনুভৱ নাথাকিব। আৱেগ অবিহনে সেই শব্দবোৰ জীৱন্ত অৰ্থাৎ সজীৱ হ'ব নোৱাৰিব। আৰু এই স্থিতিত ঐশ্বৰে আমাৰ পক্ষ কেনেকৈ ল'ব? অনুভূতিৰ ভাষা নাথাকিলেও হৃদয়ৰ বিশ্বাসৰ ভাষা প্ৰভুৱে বুজি পায়। কাইলৈৰ কথা চিন্তা নকৰিবা। যি ভগৱানে আজিলৈকে তোমাৰ যত্ন লৈছে, তেওঁ আগলৈও তোমাৰ যত্ন ল'ব। দুখবোৰ আমাৰ জীৱনলৈ সেইবাবে আহে যাতে আমি সুখৰ গুৰুত্ব বুজিব পাৰোঁ। প্ৰভুৱে কয় যে, পৃথিৱী আৰু আকাশৰ ডাৱৰত মোক বিচাৰি নাযাবা। মই যদি তোমাৰ হৃদয়ত নাথাকোঁ, মই ক'তোৱেই নাথাকোঁ। কোনো ব্যক্তি আমাৰ বন্ধু বা শত্ৰু হিচাপে এই পৃথিৱীলৈ নাহে। আমাৰ আচৰণ আৰু কথাই মানুহক আমাৰ বন্ধু বা শত্ৰু কৰি তোলে। জীৱনৰ আধা দুখবোৰ সেইকাৰণেই আহে কাৰণ আমি যিসকলৰ পৰা আশা কৰিব নালাগিছিল, তেওঁলোকৰ ওপৰত আশা ৰাখিছোঁ। যদি আপুনি আপোনাৰ নিয়ন্ত্ৰণত নথকা কথা ভাবি চিন্তিত হৈ পৰিছে, যি আপোনাৰ নিয়ন্ত্ৰণত নাই, তেন্তে ইয়াৰ ফলত ভৱিষ্যতে সময়ৰ অপচয় আৰু অনুশোচনা হয়। আত্মবিশ্বাস জীৱনৰ আটাইতকৈ ধুনীয়া ৰাতিপুৱা, যিয়ে আপোনাৰ গোটেই দিনটো সুন্দৰ কৰি ৰাখে। গছজোপাই কিমান ফুল হেৰুৱালে বুলি কেতিয়াও দুখ নকৰে, সদায় নতুন নতুন ফুল সৃষ্টি কৰাত ব্যস্ত থাকে। জীৱনত ইমানবোৰ হেৰাই গৈছে, আমি এই যন্ত্ৰণা পাহৰিব পাৰোঁ বা নতুন কিবা এটা কৰিব পাৰোঁ। এয়াই হৈছে জীৱনৰ সফলতা। জীৱনত মাত্ৰ দুজন ব্যক্তি বিফল, এজনে যি চিন্তা কৰে কিন্তু নকৰে আৰু আনজনে কৰে কিন্তু নাভাবে। যদি আপুনি সঁচাকৈয়ে কিবা এটা কৰিব বিচাৰে, তেন্তে আপুনি উপায় বিচাৰিব। যদি আপুনি কিবা এটা কৰিব নিবিচাৰে, তেন্তে আপুনি অজুহাত বিচাৰিব। সত্য সদায় পানীত এটোপাল তেলৰ দৰে। যিমানেই পানী ঢালি নাথাকক কিয়, ই সদায় ওপৰত উপঙি থাকে। সেয়েহে সত্য আৰু প্ৰকৃতৰ মাজত সম্পৰ্ক থাকে। নিজৰ মাজত ঐশ্বৰক দেখাটোৱেই হৈছে ধ্যান, আনৰ মাজত ঐশ্বৰক দেখাটোৱেই হৈছে প্ৰেম, সকলোৰে মাজত ঐশ্বৰক দেখাটোৱেই হৈছে জ্ঞান। সকলোৰে মংগল হোৱাৰ কামনাৰে জয় শ্ৰীকৃষ্ণ।